হাই, ৱেলকাম টু মাই চেনেল গৃহিণীজ কিটচেন। আজি গৃহিণীজ কিটচেনত ভোগালীৰ বিশেষ পাছত এটা বিশেষ পিঠাৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো সম্পূৰ্ণ মোৰ নিজা ৰেচিপি আৰু সেইকাৰণে এই পিঠাটোৰ নামো মই দিছোঁ মৰমী পিঠা। এই পিঠা বনাবলৈ আমাক বিশেষ ইমান বস্তুৰ প্ৰয়োজন নাই, অলপ ঘৰতে থকা বস্তুৰে আমি এই পিঠাটো বনাব পাৰোঁ। এয়া মই ফাৰ্ষ্ট নাৰিকল এটা ফালি লৈ তাৰে আধা নাৰিকল এনেকৈ লৈ লৈছোঁ। নাৰিকলখিনি ৰুকি এতিয়া চেনিৰে নাৰিকলখিনি ৰঙচুৱাকৈ ভাজি ল'ম। অলপ সময় এনেকৈ অকণমান ভাজি থাকিলে আমাৰ নাৰিকলটো ৰঙচুৱা হৈ উঠিব। এইখিনি নাৰিকল মোৰ ভজা হৈছে। নাৰিকলখিনি এনেকুৱা অকণমান ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। মৰমী পিঠাটো বনাবলৈ এয়া মই 2 কাপ ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈছোঁ। এইটো আলা চাউলৰ পিঠাগুড়ি হয়। চাউলটো ভালকৈ ধুই ৰ'দত শুকাই মিক্সিত মাৰি শুকান গুড়ি লৈছোঁ। আপোনালোকে বজাৰৰ কিনা চাউলৰ গুড়িও ল'ব পাৰে। পিঠাগুড়ি 2 কাপ লৈছোঁ আৰু এয়া লৈছোঁ মই ময়দা 1 কাপ আৰু এয়া চুজিটো মিক্সিত মাৰি সৰু মিহি কৰি লৈছোঁ। চুজি আধা কাপ লৈছোঁ আৰু এইখিনি নাৰিকল মই ৰঙচুৱাকৈ ভাজি লৈছোঁ। চেনি নিজৰ সোৱাদ মতে দিব আৰু এয়া তিল কেইটামান ফুটাই লৈছোঁ আৰু এয়া গুড় লৈছোঁ আৰু বেকিং পাউডাৰ এচামুচ লাগিব আৰু ইয়াৰ লগত অকণমান নিমখ দিম। এইখিনি ইনগ্ৰেডিয়েণ্টছে দিয়ে মই এই পিঠাটো বনাম। পিঠাটো খাবলৈ খুব বেছি টেষ্টি হয়। এতিয়া মই এনেকৈ এটা ডাঙৰ চৰিয়া লৈ লৈছোঁ। লৈ ইয়াতে গোটেইখিনি ইনগ্ৰেডিয়েণ্টছ মই দি দিম। এয়া মই ফাৰ্ষ্টতে 2 কাপ পিঠাগুড়ি দিলোঁ। পিঠাগুড়িখিনি ভালকৈ চালি লৈ পেলাই এনেকৈ দিছোঁ আৰু এয়া মই 1 কাপ ময়দা দিছোঁ। ময়দাটো ভালকৈ চালি লৈ দিব। পিঠাগুড়িটো অকণমান ড্ৰাই ৰোষ্ট কৰি দিছোঁ। ময়দা দিলোঁ, এয়া চুজি দিলোঁ, চুজি আধা কাপ দিছোঁ। এইখিনি ৰঙচুৱাকৈ ভাজি লোৱা নাৰিকল দিলোঁ। এয়া গুড় দিলোঁ। গুড় মই ঘিক্সনিত সৰু সৰুকৈ ৰুকি লৈছোঁ আৰু এয়া তিল দিছোঁ। তিলটো মই অকণমান ড্ৰাই ৰোষ্ট কৰি ফুটাই লৈছিলোঁ আৰু এয়া অকণমান নিমখ দিছোঁ। এতিয়া এইখিনিৰ লগত এয়া মই 4 চামুচ চেনি দিছোঁ। চেনিটো আপোনালোকৰ নিজৰ সোৱাদ মতে দিব কাৰণ গুড়টো দিয়া গৈছেই আৰু এয়া এচামুচ বেকিং পাউডাৰ দিছোঁ। গোটেইখিনি একেলগে দিয়া হোৱাৰ পিছত এনেকৈ হাতেৰে ভালকৈ মিক্স কৰি ল'ব লাগিব। হাতেৰে শুকান গুড়িখিনি আমি খুব ভালকৈ মিক্সাৰটো ৰেডি কৰি ল'ম। লৈ পেলাই অকণমান কুহুমীয়া গৰম পানীৰে এইখিনি আমি সানি ল'ব লাগিব। আটা সানাৰ দৰে আটাৰ দৰে ডো হ'ব নালাগে, তাতকৈ অলপ দৰদৰীয়া হৈ থাকিলেই হ'ল। এনেকৈ পেপাৰ এখন পাৰি লৈছোঁ। লৈ টেবুলখন লেতেৰা নহ'বৰ কাৰণে পেপাৰখন পাৰি লৈছোঁ। লৈ পেলাই এতিয়া মই অকণমান কুহুমীয়া পানীৰে এইখিনি মাৰি ল'ম। ভালকৈ মিক্স কৰি লৈ এনেকৈ প্ৰথমতে ভালকৈ মিক্স কৰি একদম মিহি কৰি ল'ব। লৈ পেলাই কুহুমীয়া পানীৰে অকণমান এইখিনি মাৰিব লাগিব। ফাৰ্ষ্টতে বেছি পানী দি নিদিব। আটা মাৰাৰ দৰে ডোটো আটা মাৰাৰ দৰে হ'ব নালাগে, তাতকৈ অকণমান মোটা হৈ থাকিব লাগিব, তেতিয়াহে আমাৰ পিঠাটো ভাল হ'ব। এয়া এনেকুৱা হ'ব। এনেকৈ দিলে এনেকুৱা হৈ থাকিলে এইটো হৈ গ'ল। এইখিনি ৰেডি হৈ গ'ল। ইয়াতকৈ আৰু মাৰিব নালাগে। এইখিনি এনেকুৱা হ'লেই হৈ যাব। এয়া এনেকৈ এখন প্লেট লৈ লৈছোঁ। এতিয়া মই পিঠাকেইটা অকণমান অকণমানকৈ বেছি ডাঙৰ কৰিব নালাগে, অলপ এনেকুৱাকৈ লগাই লৈ এই পিঠাকেইটা বনাই ল'ম। একেবাৰে সহজ কিন্তু খাবলৈ খুব বেছি টেষ্টি হয়। এয়া এনেকুৱা এইখিনি শ্বেপ দিলেই হৈ গ'ল। শ্বেপটো আপোনালোকে নিজৰ মতে দিব, নিজে ডাঙৰ সৰু যেনেকৈ বিচাৰে তেনেকৈ দিব।
চাউলৰ গুড়িখিনি ভাজি লৈছোঁ, সেইকাৰণে 20 দিনলৈকেতো পিঠাকেইটা থাকেই। ফ্ৰিজত থ'ব নালাগে, এনেই ৰাখি থ'ব, পিঠাকেইটা ধুনীয়া হৈ থাকিব। খালি তিল, চাউলৰ গুড়ি, নাৰিকল সেই সকলোখিনি, সেইকাৰণে মই নাৰিকলখিনিও ৰঙচুৱাকৈ ভাজি লৈছোঁ, তেতিয়া সোনকালে বেয়া নহয় পিঠাটো। চাউলৰ গুড়িখিনিও ভালকৈ ভাজি ল'ব, নাৰিকলখিনিও ভাজি ল'ব, তিলো ভাজি ল'ব, তেতিয়া পিঠাটো 20 দিনমানলৈকে ভালে থাকে। এয়া এনেকুৱা শ্বেপ কৰি পিঠাকেইটা বনাই ল'ব। এইকেইটা মই শ্বেপ দিলোঁ, এনেকৈ শ্বেপত এই পিঠাকেইটা এতিয়া শ্বেপ দিয়া হৈ গ'ল। এতিয়া মই এইখিনি তেলত ভাজিম, আৰু এইখিনি মোৰ ইয়াতে অকণমান ৰৈ গৈছে, এইখিনি মই পিছত ভাজিম, সেইকাৰণে এইখিনি এয়াৰটাইট কণ্টেইনাৰত মই ফ্ৰিজত থৈ দিম। এয়া মই পিঠা ভাজিবলৈ লোহাৰ কেৰাহী এখন লৈ লৈছোঁ, সৰু কেৰাহী হ'লে ভাল হয়। এই কেৰাহীটো মোৰ গৰম হৈছে, হাই ফ্লেমত কেৰাহীটো গৰম কৰি লৈছোঁ। এতিয়া মই ইয়াতে ৰিফাইন অইল দিম। ৰিফাইন অইলতে ভাজিম পিঠাকেইটা, ৰিফাইন অইল দি দিছোঁ। তেল গৰম হোৱাৰ লগে লগে গেছৰ ফ্লেমটো ল' কৰি দিম, আৰু ল' ফ্লেমত পিঠাকেইটা ভাজি ল'ম। তেলটো গৰম হৈ আহিছে, এনেকৈ অকণমান নিমখ দি চাইছোঁ, তেলটো গৰম হৈছে। এতিয়া গেছটো চিমত দি মই পিঠাকেইটা দি দিম। গেছটো ল' ফ্লেমত দিলোঁ, ল' ফ্লেমত দি এনেকৈ লাহে লাহে পিঠাকেইটা দি যাম। পিঠাটো দিয়াৰ লগে লগে পিঠাটো একদম ওপৰত উঠি আহিব নালাগে, অকণমান তলত পৰি থকালৈকে গৰম হ'ব লাগিব, তেতিয়া পিঠাকেইটা ভিতৰলৈ খুব সুন্দৰকৈ সিজি যায়। কিন্তু পিঠাটো তেলত দিয়াৰ লগে লগেই যদি পিঠাটো উঠি আহে, মানে তেলটো খুব বেছি গৰম হয়, তেতিয়া পিঠাৰ ভিতৰটো ভালকৈ নিসিজিব আৰু পিঠাৰ টেষ্টটো নুঠিব। এতিয়া লাহে লাহে নিজে নিজে পিঠাটো সিজি পেলাই ওপৰত উঠি আহিব, তেতিয়া আমি পিঠাটো আকৌ ওলোটা ছাইডটো ভাজিম। এতিয়া পিঠাকেইটা লাহে লাহে ওলোটাই দিব হৈছে, এয়া চাওক, লাহে লাহে ওলোটাই দিম। হাই ফ্লেমত নিদিব, এনেকৈ ল' আৰু মিডিয়াম ফ্লেমতে পিঠাকেইটা ৰঙচুৱাকৈ ভাজিব, তেতিয়া খাবলৈ খুব টেষ্টি হয় আৰু পিঠাৰ ভিতৰখনো সুন্দৰভাৱে সিজি যায়। এইকেইটা এতিয়া হৈ গ'ল। এতিয়া এই পিঠা গোটেইকেইটা একেলগে উঠাই থৈ দিম। এয়া ৰঙচুৱাকৈ ভাজিছোঁ, আৰু এইকেইটা পূৰা সিজিও গৈছে। এতিয়া আৰু কেইটামান বহাই দিম। আকৌ এবাৰ এবাৰ ওলোটাই দিওঁ এনেকৈ। এই পিঠাটো বনোৱাটো একেবাৰে সহজ আৰু খাই খুব বেছি টেষ্টি লাগে, আৰু একদম আমাৰ বিস্কুটৰ দৰেই লাগে পিঠাটো খাই পেলাই। খুব সুন্দৰ হয় খাবলৈ, গৰম চাহৰ লগত খাবলৈ খুব ভাল লাগে, আৰু সৰু ল'ৰা ছোৱালীখিনিও খাব খুব ভাল পায়। আপোনালোকে নিজৰ নিজৰ ঘৰত এনেকৈ বনাবচোন। এইকেইটাও আমাৰ হৈ গ'ল। এতিয়া এই পিঠাকেইটাও আমি উঠাই থৈ দিওঁ। এয়া চাওক, খুব ধুনীয়া হয় মৰমী পিঠাকেইটা। মই সেইকাৰণে এইকেইটা পিঠাৰ নাম মৰমী পিঠাই দিছোঁ। চবেই ভাল পায় মানে খাবলৈ। এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল। এয়া গৰম গৰম মৰমী পিঠা ৰেডি হৈ গ'ল। এই পিঠাকেইটা গৰম চাহৰ লগত গৰমে গৰমে খাবলৈ খুব টেষ্টি হয়। আপোনালোক সকলোৱে নিজৰ নিজৰ ঘৰত এই বিহুৰ সময়ত এবাৰ বনাই চাবচোন। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায়, তেনেহ'লে মোৰ ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেল গৃহিণীজ কিটচেনটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
বাই বাই।